হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো খবৰ ভালেই। আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ বহুত বহুত স্বাগতম। তো মই আজি ভাবিলোঁ যে আপোনালোকক দেখুৱাওঁ আমাৰ ঘৰত থকা সৰু ফুলনি বাগিচাখনতনো কি কি ফুল আছে। তো আপোনালোকে চাই যাব ভিডিঅ'টো। তো আপোনালোকে যদি চিনি পায় ফুলবিলাকৰ নাম মোক কমেণ্ট কৰি জনাবচোন, যিহেতু মই ফুলবিলাকৰ নাম একেবাৰে নাজানো। আমাৰ ঘৰত যিহেতু মানে ফুলবিলাক পাত, যোনটো অকল পাত ফুলে, পাতে মানে হয়, সেইটোহে আছে। ফুলা মানে ইমান নাই, তাৰমানে দুই এটা আছে। তো আপোনালোকক দেখুৱাম। তো আপোনালোকে চিনি পালে মোক কমেণ্ট কৰি জনাবচোন কোনটো ফুলৰ নাম কি হয়। আৰু এইবিলাকেই হৈছে আমাৰ ঘৰত থকা ফুলবিলাক। তো মই দেখাই গৈছোঁ, আপোনালোকে যদি চিনি পায় নামবিলাক কমেণ্ট কৰি জনাব বাৰু। এই ফুলটো দেখিবৰ কাৰণে বিৰাট ধুনীয়া লাগে। ইয়াৰ কালাৰটো হৈছে ভাইলেট কালাৰ, যিহেতু তলত সৰি পৰি থাকে তেতিয়া আৰু ভাল লাগে। ইয়াৰ দুটা কালাৰ আছে, এটা আছে হোৱাইট। এইখিনি দেখিছে তলত পৰি আছে, ইমান ধুনীয়া লাগিছে। আৰু যেতিয়া গছজোপাত গোটেই ফুলি থাকে, হোৱাইট হৈ থাকে, ইমান ধুনীয়া লাগে। যেনেকৈ শেৱালি ফুল ফুলি সৰি থাকে তেতিয়া ইমান ভাল লাগে দেখিবলৈ, ঠিক তেনেকুৱাই ইমান ধুনীয়া। চাওকচোন। তো আৰু এইফালে আছে এল'ভেৰা। এল'ভেৰা চুলি আৰু ছালৰ কাৰণে বহুতে ভাল, আপোনালোকেও পাৰিলে লগাবচোন। আৰু ইয়াতো ফুল এপাহ ফুলি আছে। আৰু এই ফুলটো দেখিবলৈ বিৰাট ধুনীয়া লাগিছে। এইটো অলপ হোৱাইটো আছে আৰু পিংক য়েল্লো। ভালকৈ ফুলা নাই এতিয়ালৈকে, ফুলিবলৈ বাকী আছে, দুটামান ফুলিছে। আৰু এইজোপা একেই লতাৰ নিচিনা ফুলটো। আৰু এই ফুলটো ইমান ধুনীয়াকৈ ফুলিছে, ডাঙৰ হ'বলৈ বাকী আছে বাৰু। ইমান সৰুতে ইমান ধুনীয়া লাগিছে দেখিবলৈ। তো এইফালেও আছে হালধীয়া, এইখিনি সৰু সৰুকৈ ফুলিছে। যেতিয়া এই ফুলটো ফুলে বিৰাট ধুনীয়া লাগে। ইয়াৰ কালাৰ আৰু এটা আছে, এইটো এটা কালাৰ। তো এইবিলাক মানে ইয়াৰ গুটিবিলাক মানে যোনবিলাক কলি পেলাই ৰাখিছে, এইবিলাক ওলাব আছে, টাইম আছে বাৰু। আৰু এইটো একেই হয়, দেখিবলৈ বিৰাট ধুনীয়া লাগে যেতিয়া গোটেই গছজোপাত হালধীয়া হৈ যায়। তো এইটো কালাৰো ধুনীয়া লাগে। এতিয়ালৈকেতো এপাহ ফুলিছে। গোটেইবিলাক মানে কলি পেলাই ৰাখিছে, অলপ অলপ ফুলি আছে। যেতিয়া ফুলিব গোটেইজোপা বিৰাট ধুনীয়া লাগে দেখিবলৈ। আৰু এইজোপা হৈছে বগা জবা ফুল। বিৰাট ধুনীয়া লাগে যেতিয়া ফুলে, গোটেই গছজোপাই বগা হৈ পৰে। ইয়াৰো কালাৰ আমাৰ ঘৰত 4টা আছে। এইটো বগাটো। ৱাও, ইমানবোৰ পইচা লাগি আছে। কোনটো লওঁ কোনটো নলওঁ লাগি গৈছেগৈ, ইমানবোৰ পইচা। যিহেতু এইজোপাক মানি প্লাণ্ট বুলি কয়, সেইটো কাৰণে মই কৈছোঁ যে পইচা গছ বুলি। তো এইটো চবৰে ঘৰত থাকে বাৰু। আৰু এই ফুলটো হৈছে দেখিবলৈ মানে ঢেকীয়া যে থাকে যেনেকৈ, ঠিক তেনেকুৱা লাগে দেখিবলৈ এই ফুলটো। আৰু এজোপা বিলাহী গছ, ফুলৰ মাজত বিলাহী গছ ওলাই গৈছে। আৰু এইজোপা হৈছে নয়নতৰা। তো আৰু এই ফুলটো দেখিবলৈ বিৰাট ধুনীয়া, পিংক, ডাৰ্ক পিংক হয়। দেখিবলৈ লাগিব যে প্লাষ্টিক ফুল, কিন্তু এইটো অৰিজিনেল হয়। আৰু এই ফুলটো হৈছে, মই অলপ আগত যে দেখুৱাই গৈছিলোঁ হালধীয়া ফুলি আছিলে, সেই ফুলটো হয়। তো এইটো চাইডেও আছে, ইয়াৰ কলি পেলাইছে সৰু সৰুকৈ। তো এইবিলাক ফুলিবলৈও সময় আছে বাৰু। তো এইকেইটা হৈছে এটা মানে আমাৰ মায়ে মানে কি কয়, গিলান আছিলে, সেই গিলানটো ফালি দুফাল কৰি ইয়াতে ফুল লগাই ৰাখিছে। এই ফুলৰ মাজতো মানে নগা ধনিয়া দি দিছে। আৰু এইজোপা ফুল মোৰ দেখিবৰ কাৰণে বিৰাটেই ভাল লাগে, যিহেতু জোপোহা হৈ থাকে, এইটো কাৰণে ভাল লাগে। জোপোহা যেনেকৈ বাঁহ গছ থাকে, ঠিক তেনেকুৱাই অলপ দেখিব ধনিয়া পাতটোৰ নিচিনা।
আৰু এই ফুলটো হৈছে লতা ফুল মই নাম নাজানো খালি লতাৰ নিচিনা থাকে কাৰণে লতা ফুল বুলি কওঁ ইমান দীঘল হৈ গৈছে তললৈকে বিৰাট ধুনীয়া লাগে যেতিয়া ঘৰত মানে এনেকৈ ওলমাই থোৱা হয় আৰু এইজোপা অলপ কাঁইটীয়া নিচিনা হয় আৰু এইজোপা একেই লতা জাতীয় ফুল হয় কিন্তু এইটো অলপ বেলেগ এইটো বেছি দীঘল হোৱা নাই ইমানখিনিলৈকে আছে তো মানে বেকগ্ৰাউণ্ডত ইমানে হালা হৈছে যিহেতু ৰাস্তা কাষতে ঘৰ সেইটো কাৰণে গেছ নি আছে কাৰণে দিগদাৰ হৈছে আৰু এইজোপা ৰঙা নিচিনা হৈ থাকে বিৰাট ধুনীয়া লাগে এইটো এটা লতা ফুলে হয় আৰু এইজোপা হৈছে পইচা গছ মানি প্লাণ্ট ইমান দীঘল আৰু এই ফুলটো পাতটো অকণমান দুপৰ টেঙা পাতৰ নিচিনা ডাঠ এই ফুলটো অলপ আগত যিহেতু দেখাই গৈছিলোঁ প্লাষ্টিক ফুলটো নিচিনা লাগে দেখিবলৈ কালাৰটো বিৰাটেই ধুনীয়া কি হৈছে কিটো বদমাছ কৰিছে এয়া পখিলা আৰু এইখিনিয়ে আছিল সৰু বাগিচাখনত থকা ফুলবিলাক যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছোঁ বাই বাই